Hello guys, welcome back to my new blog. So বহুত দিন হল ব্লগ দিয়া নাই, আজি আকৌ এটা নতুন ব্লগ দিম। সো চাব আপোনালোকে। সো পোনপ্ৰথমতে সকলোকে মই হোলীৰ শুভেচ্ছা জনালো। সো আমাৰ ওচৰতে এখন দেউল মহোৎসৱ হৈছে, তাত যাম মই দেখুৱাম আজি। সো তাত ভ্ৰমণ হ'ব, সকলোবোৰ দেখুৱাম আজিৰ এই ভিডিঅ'টোত। সো মই দেখাই আছোঁ আপোনালোকক, তো চাই থাকিব। তো গাইজ ফাৰ্ষ্ট টাইম প্ৰথম ঘৰৰ পৰা মই ওলাই লওঁ, তাৰপিছত মই দেখাম আপোনালোকক। চ' চাই থাকিব। তো গাইজ মোৰ চেনেলটো যিহেতু নতুন চেনেল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইজ বলক এতিয়া যাওঁ, আমি দেৰি নকৰোঁ, হোলী খেলোঁ। ভ্ৰমণৰ যাত্ৰা আমাৰ আৰম্ভ হ'ল, এতিয়া আমি গৈ আছোঁ ভ্ৰমণত। পৃথিবীর যিমান বেদনা গভীর সীমান আকাশলৈ দূৰ যিমান তোমাক ভাল পাওঁ কিমান জুখিবলৈ পাৰিবানে নাহৰ কলিও আকাশলৈ দূৰনো কিমান পৃথিবীর যিমান বেদনা গভীর সীমান আকাশলে দূৰ যিমান তোমাক ভাল পাওঁ কিমান জুখিবলে পাৰিবানে নাজি কৰা আকাশলে দূৰনো কিমান পথাৰৰ ধান যিমান তোমালৈ মৰম সিমান সাগৰৰ পানী যিমান তোমাক ভাল পাওঁ কিমান সঁচাকৈ লিখি ললো নাহৰ কৰিও কলিজাত তোমাৰে অন্য পথাৰৰ ধান যিমান তোমাৰে মৰম সিমান সাগৰৰ পানী। ভ্ৰমণ এতিয়া শেষ হ'ল, এতিয়া ভগৱানক ভিতৰলৈ লৈ যাব। মন্দিৰৰ ভিতৰত লৈ যোৱাৰ আগত এডাল বাঁহ ভাঙিব। চ' মই বাঁহডাল দেখুৱাই আছোঁ আপোনালোকক। চ' ভিডিঅ'টো চাই থাকক। বাঁহডাল ভাঙি ভগৱানক মন্দিৰৰ ভিতৰত লৈ যাব। তো বলক এতিয়া আমি বাঁহ ভাঙা তালৈকে যাওঁ, যাই মই দেখাম আজি আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণকৈ। তো চাই থাকিব আপোনালোকে, ভিডিঅ'টো বহুত ভাল পাব। এডাল বাঁহ চাওক, বাঁহৰ ওপৰত ফাকুৱা দিছে। এই বাঁহডাল ভাঙি নামঘৰৰ ভিতৰত ভগৱানক লৈ যাব। ভগৱানক ভ্ৰমণ কৰি লৈ আহিলে চ' এতিয়া এই বাঁহডাল ভাঙিব, বাঁহডাল ভাঙি ভগৱানক ভিতৰত লৈ যাব।
বহুখিনি টাইমৰ অন্তত বাঁহডাল ভাঙিল এতিয়া ভগৱানক নামঘৰৰ ভিতৰলৈ লৈ যাব গাইছ মই হোলী খেলি ভ্ৰমণত গৈ এই ভ্ৰমণৰ পৰা এতিয়া ঘৰত আহি আছোঁ চ' আজিৰ এই ভিডিঅ'টোত মই গোটেইখিনি দেখালোঁ আপোনালোকক চ' ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই